हेलो दोस्त, आज আমি এনেকুৱা ৰহস্যৰ বিষয়ে আপোনাৰ ওচৰত ভিডিঅ' লৈ আহিছোঁ যি ৰহস্য আজিলৈ কোনো সমাধান কৰিব পৰা নাই। আজিৰ সময়ত মানুহে পৃথিৱীৰ পৰা চন্দ্ৰ, গ্ৰহ আৰু আন্তৰিক্ষত গৈ পাইছে। ইয়াৰ পিছতো পৃথিৱীৰ এনেকুৱা ৰহস্যৰ দ্বাৰা ভৰি আছে যিটো এতিয়াও ৰহস্যই বনি আছে, যাৰ বিষয়ে জানি আপোনাৰ মূৰ ঘূৰি যাব পাৰে। পৃথিৱীৰ এনেকুৱা ৰহস্য যাক সলভ কৰিব পৰা নাই আৰু যিয়ে চেষ্টা কৰিছে তাৰ কি অৱস্থা হৈছে আপুনি নিজে জানিব পাৰিব। প্ৰথম নম্বৰত 6 ইঞ্চৰ মানুহৰ কংকাল। আপুনি এইটো শুনি আচৰিত হৈ যাব। 6 ইঞ্চৰ মানুহৰ কংকাল হ'ব পাৰেনে? এইটো আপোনাৰ বিশ্বাস নহ'ব পাৰে, কিন্তু 6 ইঞ্চৰ কংকাল আছে। চিলিৰ ঘছ টাউনত এটা 6 ইঞ্চৰ কংকাল পোৱা গৈছিল। এইটো এতিয়াও মানুহৰ ওচৰত ডাঙৰ প্ৰশ্ন বনি আছে যে ইয়াৰ দাঁত বহুত ষ্ট্ৰং হয় এতিয়াও, আৰু ইয়াৰ গাত দাড়িও পোৱা গৈছিল। ইয়াকতো কিছু মানুহে মানুহৰ কংকাল বুলি ভাবে, কিন্তু প্ৰশ্ন হ'ল এইটো কেনেকৈ সম্ভৱ যে 6 ইঞ্চৰ মানুহ আছিল বুলি। 2 নম্বৰ ৰহস্য এইটো যে আকাশৰ পৰা তলত পৰা মাংসৰ টুকুৰা। এইটো শুনিতো আপোনাৰ বিশ্বাসেই নহয়, কিন্তু সত্যিকাৰে এনেকুৱা হৈছিল। 1976 চনত বাথ কাণ্ট্ৰিৰ চোতালত মাংসৰ বৰষুণ হৈ আছিল। মানুহে কাম বন বাদ দি মাংস গোটাই যোৱাত লাগি যায়, আৰু যেতিয়া সিহঁতে মাংস পকাই খাইছিল সিহঁতৰ বহুত টেষ্টি লাগিছিল। সেই মাংসৰ টুকুৰা 3 পৰা 5 ইঞ্চলৈ আছিল আৰু একদম পৰিষ্কাৰ আছিল। যেতিয়া এই মাংসৰ ওপৰত ৰিচাৰ্চ কৰা হয় সিহঁতে কয় যে এই মাংস ঘোঁৰা বা কিবা নতুন প্ৰজাতিৰ জীৱৰ মাংস হ'ব পাৰে, কিন্তু এইটো একদম সঁচা যে আজিলৈ কোনো ক'ব পৰা নাই যে এইটো কিহৰ মাংস আৰু আকাশৰ পৰা কেনেকৈ আৰু ক'ৰ পৰা আহিল। এতিয়া আমি আলোচনা কৰিম সেই সময়ৰ কথা যেতিয়া জীৱ-জন্তুৱে মানুহৰ প্ৰাণ বচাইছিল। হিজেং আৰ্থকুইক ইন চাইনা 1975। যেতিয়া 1975 চনত চাইনাৰ হিংজেঙত ভূমিকম্প আহিছিল তেতিয়া মানুহৰ জান জীৱ-জন্তুৱে বচাইছিল। এনেধৰণে বচাইছিল যে আৰ্থকুইক অহাৰ আগত জীৱ-জন্তুৱে এনেধৰণৰ আচৰণ কৰা আৰম্ভ কৰিলে, অৰ্থাৎ চিঞৰ বাখৰ কৰা আৰম্ভ কৰিলে, যাৰ আচৰিত ধৰণৰ আচৰণ চাই গোটেই চহৰৰ মানুহক দূৰত লৈ যোৱা হৈছিল। চহৰ খালী হোৱাৰ কিছু সময় পিছত তাত এনেকুৱা তেজ ভূমিকম্প আহিছিল যে চীনৰ সেই চহৰৰ 90% ধ্বংস হৈ যায়। ইয়াৰ স্পীড 7.3 মেগনিটিউড আছিল। এতিয়া আপোনাক জনাব বিচাৰোঁ এনেকুৱা ফুটাৰ বিষয়ে য'ত গোটেই নদীৰ পানী সোমাই যায়। পৃথিৱীত এনেকুৱা নদী আছে যাৰ আধাতকৈ বেছি পানী সেই এটা ফুটাৰ ভিতৰত সোমাই যায়। হয়, মই কৈ আছোঁ দি ডেভিল স্কেটেল নামৰ ফুটাৰ বিষয়ে, যিটো এটা নদীৰ ওচৰত অৱস্থিত দেখা যায়, আৰু যেতিয়া নদী তাৰ ওচৰেদি বৈ থাকে তেন্তে নদীৰ আধা পানী তাত সোমাই যায়। ইয়াক লৈ বহুতো ৰিচাৰ্চ কৰা হয়, কিন্তু আজিলৈ জানিব পৰা নাযায় যে ইমান সৰু ফুটাত ইমান পানী কেনেকৈ যাব পাৰে। এতিয়াও ইয়াৰ ওপৰত ৰিচাৰ্চ চলি আছে যে ইমান পানী ক'ত যায়। এতিয়া আমি ক'ব বিচাৰোঁ এনেকুৱা বেমাৰৰ বিষয়ে যাৰ কথা আপোনাৰ আচৰিত লাগিব। মানুহ ফূৰ্তিত থাকিলে ডেন্স কৰিব মন যায়, কিন্তু ডেন্স কৰি থকা কিবা বেমাৰীৰ নাম আপুনি কেতিয়াবা শুনিছেনে? আৰু মানুহ নাচি নাচিও নিজৰ জান দিব পাৰেনে? যদি 1918 চনত ডেন্সিং প্লেগৰ কথা কোৱা হয় তেন্তে এইটো সঁচা প্ৰমাণ হৈ যায়। কোৱা হয় যে 1918 চনত এটা ঠাইত এনেকুৱা ডেন্সিং প্লেগ ফেলিছিল, অৰ্থাৎ বেমাৰী ফেলিছিল। মানুহ নন ষ্টপ ডেন্স কৰি আছিল আৰু ডেন্স কৰোঁতে কৰোঁতে নিজৰ প্ৰাণ দি দিছিল। ইয়াৰ ভিতৰত কিছুমান নাচি নাচি মৰিছিল, আৰু কিছুমান উশাহ ফুলি যোৱাৰ কাৰণে, আৰু কিছুমান হাৰ্ট এটেকৰ কাৰণে মৰি গৈছিল। এতিয়াও জানিব পৰা নাই সেই মানুহবিলাক কিহৰ কাৰণে নন ষ্টপ ডেন্স কৰি আছিল আৰু নিজৰ প্ৰাণ দি দিছিল। এতিয়া আপুনি জানিব পাৰিব এনেকুৱা হত্যাকাৰীৰ বিষয়ে যাৰ নাম জেক দি ৰিপাৰ হয়। এই নাম লৈ বহুতো ফিল্ম, চিনেমা আৰু চিৰিয়েল দেখা যায়। এই কুখ্যাত হত্যাকাৰীয়ে 1400 শতাব্দীত প্ৰাচীন লণ্ডনৰ এটা জেগাৰ 11জন মহিলাক হত্যা কৰে। ইয়াৰ ভিতৰতে চবেই সেই সময়ৰ বেয়া ছোৱালী আছিল, অৰ্থাৎ ৰেণ্ডি আছিল। সেই ভয়ানক হত্যাকাৰীয়ে সেই মহিলাসকলৰ গাই ইমান বেয়াভাৱে ক্ষতবিক্ষত কৰি দিয়ে যে তাক চাই কোনেও চিনিব পৰা নাই। কিন্তু আচৰিত কথা হ'ল সেই খুনিক ধৰিব পৰা নাই। শেষত নম্বৰ আহে ৰঞ্জাৰ। ৰহস্যময় ইষ্টাৰ দ্বীপত দেখা যায় এনেধৰণৰ পুতলা আৰু লাঠি, য'ত বহুতো কিবা কিবি লিখা থকা দেখা যায়। এই লিখনিবোৰক মানুহে ৰঞ্জা নাম দিয়ে, কিন্তু ইয়াত কোনে লিখিছে আৰু কি লিখিছে আজিলৈ জানিব পৰা যোৱা নাই। মই আশা কৰোঁ এইবোৰৰ বিষয়ে আপোনালোকক জানি ভাল লাগিছে। এনেধৰণৰ অজনা তথ্যৰ বিষয়ে জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।